নমস্কাৰ, আজি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আমাৰ অইনকেইটা ভিডিঅ'ৰ দৰে এইটো ভিডিঅ' আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু ছাবস্ক্ৰাইব নকৰা হ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু সকলোৱে এটা শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া মই ঔটেঙা লৈ লৈছোঁ, সৰি থকা মই বুটলি আনিছোঁ। এতিয়া বুঢ়া হৈ গ'ল, সৰিছে নিজে নিজে বুটলি আনিছোঁ। এতিয়া চাই থাকিব, মই এইকেইটা প্ৰথমে কাটি ল'ম। এতিয়া এইখিনি ঔটেঙাখিনি কাটি এতিয়া ধুই লৈছোঁ। ধুই মই এতিয়া ভালদৰে কাটি ল'ম। এইবোৰ পাৰোঁ সৰুতে থেতলা খালে গছৰ পৰা। এতিয়া এইখিনি ধুনীয়াকৈ কাটি ল'ম মই। এইবোৰ বাকলিবোৰ এইখিনি গুচাই ল'ম। গুচাই মই ধুনীয়াকৈ এটুকুৰা এটুকুৰাকৈ কাটি ল'ম। তোমাকো কৰিম, পাপাকো কৈছোঁ বাবা। লাহেকৈ লাহেকৈ আমি কবি ঢালিছোঁ ন, লাহেকৈ এইটো বহুত বিৰাট ডাঙৰ হয়। এতিয়া ইমান ডাঙৰ, যিমান ডাঙৰটো দেখিছে সঁচাকৈ ইমান ডাঙৰ, বিৰাট ডাঙৰ এইকেইটা। অঁ, ইমান ডাঙৰ, যিমানটো সিমানটোৱে দেখিছে। যিকোনো বস্তু কেমেৰাত এনেই সৰু দেখি বহুত ডাঙৰ। লাহেকৈ উঘালিবা, তুমি নোৱাৰিবা কিজানি। এইটো এটা উঘালা, লাহেকৈ লগ নলওঁ মানে বেটা। জোৰ দিয়া, জোৰ দিয়া, জোৰ লগাও, জোৰ লগাও। অঁ, থৈ লোৱা। তাৰপিছত খোৱা তাতে থৈ লোৱাচোন। এইটো এটা কোনে পেলাই থৈছে এইটো? হে, ইছ ৰাম, কুকুৰাজনীয়ে উঘালিলে এইটো। ইমান ধুনীয়া কবিটো। এইটো বেটা, এইটো নগছে কিবা সেইটো। লাহে লাহে মানে পাত ভাগি গ'ল, চব মানে পাতবিলাক ভাগি গ'ল। পাতবোৰ নকৰিবা, পাতবোৰ নকৰিবা, পতা কাটিব নকৰিবা, তুমি টানি দিবা। উঘালা, লাহেকৈ উঘালিবা। देखा और कितनी बड़ी फूक तो देखा तो देखा कितनी झूल लगा जल्दी से झूल लगा देखा कितनी छोटा है, देखा कितनी छोटा। देख देख यहाँ पे फूक तो देखा तो कितनी कटा होगा, कटा कटा ठेंग तो नहीं है, हाथ है ये। देखो तो कितनी बड़ी बड़ी हाथ है, देखा। ये वो माथा है, हाथ बहुत है। ये चाकू भी नहीं है, नाक भी नहीं है, कान भी नहीं है और मुख भी नहीं है। और क्या भोर भी नहीं है, देखा। पैर भी नहीं। এয়া মাছ এচা পৰ্ব দিয়ে। ই মাছ হেঁচি আছে, এই দেখোঁ পানী কিমানখিনি মাছ আছে আৰু ৰ'দত একেইকেইটাহে পালে আজি, একদম কম পালে আজি, বেছিকৈ নাপালে। আৰু পানীও বৰ বেছি নাই বাৰু, সৰুবোৰ চব হাঁহে খাই পেলালে। এতিয়া এইকেইজনীহে পালে কাৱৈ মাছকেইজনী বাৰু ডাঙৰে। এইকেইজনী অলপ জুম কৰি দেখুৱাই দিছোঁ ওচৰৰ পৰা মানে একেবাৰে ওচৰৰ পৰাটো দেখুৱাব নোৱাৰি, টিংটো ডাঙৰ থৈ দিছে। মাছকেইজনী কেমেৰাত এনেও সৰুৱে দেখি। এইকেইজনী একেলগে বনাই এইখিনি এতিয়া কিন্তু আমলখি নামটোকে পাহৰি থাকিলোঁ। আমলখি, ডাঙৰ ডাঙৰ আমলখি বজাৰৰ পৰা কিনি আনিছিলোঁ, বইল কৰি থৈছোঁ। আৰু এইবোৰ বগৰী একেলগে গোটেইখিনি মই কাটি ল'লোঁ আৰু শুকুৱাই ৰ'দত দিলোঁ। এতিয়া এনেকৈ এইখিনি মই এতিয়া বনাম আচাৰ। মই সেই কাটি লোৱা ঔটেঙাখিনি ইয়াত মই বৈয়ামটোত ভৰাই থৈছোঁ। এইটো ভৰাই মই এনেই অলপ ৰ'দত দিছিলোঁ। ৰ'দত নিদিলেও হয়, কোনো কথা নাই, যিমান বৰষুণৰ বতৰ হ'লেও থ'ব পাৰি।
ৰ'দত নিদিলে হয়। চাওক এনেধৰণে মই কাটি এতিয়া ইয়াত ভৰাই থৈছোঁ। যিমান দিনলৈও আপোনালোকে এনেকৈ থৈ দিব পাৰি। আৰু দেখিছে নহয় এতিয়া যেনেকুৱা হৈ আছে বৰণটো তেনেকুৱাই হৈ থাকিব পিছলৈকেও। খাবলৈ ভাল হয় আৰু যিকোনো শাকত আপুনি যদি মন যায় আপোনালোকে যিকোনো শাকতে খাব পাৰিব। এতিয়া ঢাকনিখন লগাই থওঁ দিয়া এনেই লগাই থৈছোঁ। এনেধৰণে থ'ব পাৰে। ইয়াত অকল নিমখ দিব লাগে, অন্য একো বস্তু দিব নালাগে। অকল প্ৰয়োজন অনুসৰি নিমখ বা অলপ বেছিকৈও দিব পাৰে। নিমখ দি যদি এনেকৈ থৈ দিয়া হয় তেতিয়া বছৰ ধৰি থৈ দিব পাৰি, একো বেয়া নহয়। আৰু এনেকৈ থৈ দিলে যদি নিমখ বহুত বেছিকৈ দি থোৱা হয় তেতিয়া যদি অলপ চোকা যেন লাগে তেতিয়া অলপ ধুই লৈও শাকত দিব পাৰি। আৰু এনেদৰে থৈ দিলে যেতিয়াই মন যায় তেতিয়াই যিকোনো শাকৰ লগত যেনেকৈ মন যায় তেনেকৈ খাব পাৰি। আৰু একো তেল মছলা জলকীয়া এইবোৰ একো দৰকাৰ নাই। এনেদৰেই ঔটেঙা আপোনালোকে থৈ দিবচোন নিমখৰ লগত, বহুত দিন এনেকৈ যাব, বছৰ ধৰি এনেকৈ থৈ দিব পাৰিব আপোনালোকে। এইখিনি মই ওলকবি বগৰী আৰু আমলখি আচাৰখিনি এনেদৰে মই এতিয়া ইয়াত হালধি দি ভৰাই থৈছোঁ। মই ইয়াত মছলা আৰু জলকীয়া দিয়া নাই। মছলা আৰু জলকীয়া মই অলপ পিছত ভৰাই দিম বুলি ভাবিছোঁ। এইখিনি এনেদৰে থৈ দিয়া মই কেইবাদিনো হৈয়ে গ'ল, তথাপিও এনেকৈ বেয়া হোৱা নাই। মই আজিহে অকণমান ৰ'দ দিছে, মই ৰ'দত দিছোঁ। তাৰপিছত মই ইয়াত মছলা আৰু জলকীয়াখিনি ভালদৰে ধুই শুকুৱাই আৰু তেলত গৰম কৰি মই ভৰাই দিম বুলি ভাবিছোঁ। আৰু ইয়াত তেল অকণমান দি দিম বুলি ভাবিছোঁ। এনেকুৱা চিচাৰৰ বটলত থ'লে বেয়া নহয়, প্লাষ্টিকৰ বটলত থ'লে সোনকালে অলপ বেয়া হৈ যায়। তেল বহুত বেছিকৈ দিব লাগে। এনেদৰে আপোনালোকে থৈ বনাই খাব পাৰে ওলকবি। এনেদৰে আপোনালোকে অকল ওলকবিয়ে আচাৰ বনাবও পাৰে বা যিকোনো লগত মিক্স কৰিও বনাব পাৰে। এনেদৰে বনালে খাবলৈ ভাল লাগে।